18 ছেপ্টেম্বৰ 2025 তাৰিখ বৃহস্পতিবাৰ। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ কেনেকুৱা হ'ব জানো আহক। মেঘ ৰাশি। আজিৰ দিনটো মেঘ ৰাশিৰ লোকসকলৰ বাবে অতি ভাল হ'ব। আপুনি কিছুমান ভাল খবৰ পাব পাৰে। আপুনি স্থগিত কামত সফলতা লাভ কৰিব। কামৰ লগত জড়িত হৈ আপুনি দীঘলীয়া ভ্ৰমণ কৰিব পাৰে। পৰিয়ালৰ পৰিৱেশ আপোনাৰ পক্ষত হ'ব। পাৰস্পৰিক মতভেদ আঁতৰাই আপুনি পৰিয়ালত এক সুখী পৰিৱেশ অনুভৱ কৰিব। ভাগ্যশালী সংখ্যা 3, ভাগ্যশালী ৰং ৰঙা। প্ৰতিকাৰ হনুমানজীক গুৰ আৰু বুট অৰ্পণ কৰক। বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ বাবে আপুনি আজি আপোনাৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হ'ব পাৰে। ঋতুগত ৰোগত আক্ৰান্ত হোৱাৰ বাবে স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। কৰ্মস্থানত বিপক্ষ শ্ৰেণীয়ে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালত পত্নীৰ সৈতে কাজিয়া হ'ব পাৰে। ভাগ্যশালী সংখ্যা 6, ভাগ্যশালী ৰং বগা। প্ৰতিকাৰ দেৱী লক্ষ্মীক ক্ষীৰ অৰ্পণ কৰক। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকসকলৰ বাবে আজি দিনটো অতি ব্যস্ত হ'ব। অত্যাধিক কামৰ বাবে আপুনি শাৰীৰিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে। আজি ব্যৱসায়ত পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে ভাল নহ'ব। আপোনাৰ সংগীয়ে আপোনাক ঠগাব পাৰে। যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে সাৱধানে চিন্তা কৰিব। পৰিয়ালৰ কাৰোবাৰ সৈতে বিবাদ হ'ব পাৰে। ভাগ্যৱান সংখ্যা 5, ভাগ্যশালী ৰং সেউজীয়া। প্ৰতিকাৰ তুলসী গছত পানী দিয়ক আৰু 11টা পৰিক্ৰমা কৰক। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আজি আপুনি এটা ডাঙৰ অনুষ্ঠানলৈ যাব পাৰে, য'ত আপোনাৰ ব্যক্তিত্বক সন্মান কৰিব পাৰি। আজিৰ দিনটো আপোনাৰ বাবে এটা ভাল দিন হ'ব। আপোনাৰ বক্তব্যৰ ওপৰত সংযম ৰাখক। কোনো কথাৰ পিছত কোনো ধৰণৰ বিতৰ্কত লিপ্ত নহ'ব। পৰিয়ালত সন্তানৰ শিক্ষাক লৈ কিছু সমস্যা হ'ব পাৰে। সংগীৰ স্বাস্থ্যৰ প্ৰভাৱিত হ'ব পাৰে। ভাগ্যশালী সংখ্যা 2, ভাগ্যশালী ৰং ৰূপালী। প্ৰতিকাৰ দেৱী দুৰ্গাক ৰঙা ফুল অৰ্পণ কৰক। সিংহ ৰাশি। আজিৰ দিনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে এক সুখৰ দিন হ'ব। আজি আপুনি কিছুমান ভাল খবৰ পাব পাৰে, যি মন সুখী কৰিব। আজি আপুনি নতুন কাম এটা আৰম্ভ কৰিব পাৰে। আজি পাৰিবাৰিক সমস্যাৰ পৰা যথেষ্ট সকাহ পাব। সংগীসকলৰ সৈতে চলি থকা মতভেদ সাৱধান হ'ব। আজি বাহন আদি চলোৱাৰ সময়ত সাৱধান হ'ব। ভাগ্যশালী সংখ্যা 1, ভাগ্যশালী ৰং সোণালী। প্ৰতিকাৰ পানীত ৰঙা ফুল ৰাখি সূৰ্য দেৱতাক ৰঙা ফুল অৰ্পণ কৰক। কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলৰ বাবে আজি আপুনি অলপ সাৱধান হোৱা উচিত। যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ বিষয়ে ভালদৰে জানি লওক। কোনো ব্যক্তিৰ কথাত নপৰিব, অন্যথা আপুনি এক ডাঙৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে। পৰিয়ালত চলি থকা মতভেদ আজি সমাধান হ'ব, কিন্তু সংগীৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে, যাৰ ফলত মন বিশৃংখল হ'ব। ভাগ্যশালী সংখ্যা 7, ভাগ্যশালী ৰং সেউজীয়া। প্ৰতিকাৰ ভগৱান গণেশক দুৰ্বৰ আৰু মোদক অৰ্পণ কৰক। তুলা ৰাশি। তুলা ৰাশিৰ লোকসকলৰ বাবে যদি আপুনি এখন নতুন বাহন আদি ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছে, তেনেহ'লে আপুনি ইয়াত সফলতা লাভ কৰিব। আপুনি অংশীদাৰ সম্পত্তি আদিত ডাঙৰ বিনিয়োগ কৰাৰ দৰে অনুভৱ কৰিব পাৰে। আজি এজন ব্যক্তিক বৃহৎ পৰিমাণৰ ধন ধাৰলৈ দিয়াটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব। পৰিয়ালত কিছুমান শুভ কামৰ সম্ভাৱনা থাকিব পাৰে। আজি আপুনি আপোনাৰ সংগীৰ সৈতে বাহিৰলৈ যাব পাৰে। ভাগ্যশালী সংখ্যা 6, ভাগ্যশালী ৰং গুলপীয়া। প্ৰতিকাৰ মা লক্ষ্মীক পদুম ফুল অৰ্পণ কৰক আৰু এগছি চাকি জ্বলাওক। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটোত আপোনাৰ বাবে কিছু ডাঙৰ সকাহ কঢ়িয়াই আনিব। আদালতৰ সপক্ষে চলি থকা যুদ্ধত আপুনি জয়ী হ'ব। সামাজিক ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ আধিপত্য অব্যাহত থাকিব। আপুনি ব্যৱসায়ত ডাঙৰ অংশীদাৰিত্বত অংশগ্ৰহণ কৰিব পাৰে। পৰিয়ালৰ স্বাস্থ্যৰ বিষয়ে কিছু চিন্তা থাকিব। ভাগ্যশালী সংখ্যা 9, ভাগ্যশালী ৰং ৰঙা।
প্ৰতিকাৰ হনুমান চালিচা পাঠ কৰক আৰু সেন্দুৰ অৰ্পণ কৰক। ধনুৰাশি ধনুৰাশিৰ জাতকসকলৰ বাবে আজি দিনটো আপুনি ক'ৰবালৈ ভ্ৰমণ কৰিব পাৰে। ভ্ৰমণ আদিৰ সময়ত আপোনাৰ বয় বস্তু সুৰক্ষিত ৰাখিব, লগতে বাহন আদি ব্যৱহাৰত সতৰ্ক হ'ব। আজি আপুনি ক'ৰবাৰ পৰা ডাঙৰ বিত্তীয় লাভ কৰিব পাৰে। আজি আপুনি পৈতৃক সম্পত্তিৰ আপোনাৰ অধিকাৰ পাব পাৰে। পৰিয়ালত মাক দেউতাকৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। ভাগ্যশালী সংখ্যা 3, ভাগ্যশালী ৰং হালধীয়া। প্ৰতিকাৰ বৃহস্পতিবাৰে দৰিদ্ৰ লোকক বুট মাহ, দাইল আৰু হালধি দান কৰক। মকৰ ৰাশি মকৰ ৰাশিৰ জাতকসকলৰ বাবে আজি দিনটো অতি জটিল হ'ব। আপুনি কোনো পাৰিবাৰিক বিবাদত লিপ্ত হ'ব পাৰে। ব্যৱসায়ত যথেষ্ট অৰ্থনৈতিক অৱনতি হ'ব, যাৰ ফলত মানসিক উদ্বেগ থাকিব। আজি আপুনি পত্নী আৰু সন্তানৰ বিষয়ে ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। ভাগ্যশালী সংখ্যা 8, ভাগ্যশালী ৰং নীলা। প্ৰতিকাৰ শনি মন্দিৰত তেল চাকি জ্বলাওক। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আজি আপুনি এটা পুৰণি বিবাদত পৰিব পাৰে, যাৰ বাবে আপুনি আইনী কবলত পৰিব পাৰে। আজি ব্যৱসায়ৰ বিৰোধীসকলে আপোনাৰ কাম নষ্ট কৰিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ সন্তানৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যাৰ ফলত কিছুমান সমস্যা অনুভৱ হ'ব পাৰে। আজি শ্বেয়াৰ বজাৰত ডাঙৰ বিনিয়োগ কৰাৰ পৰা বিৰত থাকক। ভাগ্যশালী সংখ্যা 4, ভাগ্যশালী ৰং বেঙুনীয়া। প্ৰতিকাৰ আহঁত গছত পানী অৰ্পণ কৰি চাকি জ্বলাওক। মীন ৰাশি লোকসকলৰ বাবে আপোনাৰ ব্যৱসায়ত যথেষ্ট লাভ সম্ভাৱনা আছে। যদি আপুনি ক'ৰবাৰ পৰা পুৰণি ৰৈ থকা ধন পায়, তেনেহ'লে আপোনাৰ মন সুখী হ'ব। ব্যৱসায়ত এক ডাঙৰ অংশীদাৰী চুক্তি হ'ব পাৰে, যি বিত্তীয় সম্পদৰ নতুন পথ সৃষ্টি কৰিব। পৰিয়ালত শুভকামনাৰ সম্ভাৱনা থাকিব। আপুনি পৰিয়ালৰ সৈতে ক'ৰবালৈ ফুৰিবলৈ যাব পাৰে। ভাগ্যশালী সংখ্যা 7, ভাগ্যশালী ৰং পাতল নীলা। প্ৰতিকাৰ ভগৱান বিষ্ণুক হালধীয়া ফুল অৰ্পণ কৰক।